Hey guys, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মোৰ হাতত আছে ব্ৰেড এক পেকেট তাৰ পিছত ইয়াত আছে লিকুইড গাখীৰ আৰু ইয়াত আছে ইলাইচি এক পেকেট আৰু আপোনালোকে ভাবিছে চাগে ব্ৰেডৰে কি বনামনো আজি মই ব্ৰেডৰে বনাম গোলাপ জামুন আপোনালোকে খাই পাইছে নে গোলাপ জামুন ব্ৰেডৰে বনোৱা চিন্তা নকৰিব ময়ো খাই পোৱা নাই ফাৰ্স্ট টাইম আজি মই বনাম ব্ৰেডৰ গোলাপ জামুন হয় নে নহয় ট্ৰাই কৰি চাম মই ভিডিঅ'ত মানে দেখি থাকো ব্ৰেডৰো মানে গোলাপ জামুন বনাব পাৰি বুলি আজি মই ফাৰ্স্ট টাইম ট্ৰাই কৰি চাম আপোনালোকেও চাই যাব ভিডিঅ'টো হয় নে নহয় মানে গোলাপ জামুন ব্ৰেডৰে বনোৱা ভিডিঅ'টো দেখি থাকো হয় বুলি কিন্তু এতিয়া বনালে গম পাম হয় নে নহয় ব্ৰেডৰে গোলাপ জামুন তো বলক ভিডিঅ'টো দেৰি নকৰো বনাওগে তেতিয়া জলদি আৰু আপোনালোকে চাব পাৰে মই ব্ৰেডখিনি উলিয়াই লৈছো এখন ইয়াৰ সাইডে এইখিনি মই এৰুৱাই দিম যিহেতু এইখিনি কলা আছে মই ভিডিঅ'টো এনেকুৱাই চাইছিলো যে সাইডৰ খিনি কাটি দিয়ে আৰু মই এইখন চাকুৰে কিয় কাটিছো জানেনে মই মানে চাকু বিচাৰি নাপালো তাৰ কাৰণে এইখন চাকু মই ব্যৱহাৰ কৰিছো মই এইখিনি কাটি ললো সাইডৰ এইখিনি কলাখিনি ধুনিয়াকে কাটি ললো মই আৰু এইখিনি এটা গুৰি কৰিব লাগিব এনেদৰে মিক্সি নহলে হাতৰ লগত মোৰটো মিক্সি নাই তাৰ কাৰণে মই হাতৰ লগত কৰিছো ভিডিঅ'ত এনেকে দেখাইছিলে মানে মিক্সিত কৰা দেখাইছিলে কিন্তু মই হাতৰ লগত কৰিছো আৰু ইয়া আপোনালোকে চাব পাৰে মই গুৰি কৰি ললো হাতৰ লগত এনেকে মিহি তাৰ পিছত ইয়াত এতিয়া গাখীৰ মই লিকুইড গাখীৰ লৈছো গাখীৰ দি অকমান মিহলিব লাগিব আৰু মই চাক ব্ৰেড খিনি গাখীৰৰ লগত মিহলি কৰি আটাৰ নিচিনা এনেদৰে ললো এইখিনি এতিয়া থৈ দিম এনেদৰে এতিয়া নেক্সট স্টেপত যাও বলক আৰু আমাৰ নেক্সট স্টেপ হল আমি চেনি পানী বনাবলে তাৰ কাৰণে আমি ইয়াত চেনি লম জুখ নাই আৰু এনেদৰে লৈ লৈছো তো এইখিনি হৈ যাব পাৰে চেনি তো ইয়াত অকমান পানী দিব লাগিব এসাক মই ইয়াত অকমান পানী দিম বাস হৈ যাব গেছটো জ্বলাই চেনি পানীখিনি ইয়াত বহাই দিম এতিয়া মই ইয়াত ইলাইচিও দি দিম চাক এটো উতলি আছে চেনি পানীখিনি আৰু এটো চাক ইলাইচি মই ফালি দিছো তো এয়া চাব পাৰে আপোনালোকে মোৰ চেনি পানী ৰেডি হৈ গল এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু এতিয়া এইখিনি ঠাণ্ডা হোৱালৈকে আমি আকৌ নেক্সট স্টেপটোত যাও বলক আৰু এইখিনি মই যেহেতু মাৰি থৈছিলো ব্ৰেড খিনি আটা নিচিনা এতিয়া আমি এইখিনি গোল কৰি লম আৰু এইখিনি এতিয়া মই গোল কৰি লম ব্ৰেড খিনি এনেদৰে কি হয় ভগৱানে জানিব আৰু ফাৰ্স্ট টাইম বনাইছো আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব এইটো গোলাপ জামুনৰ ৰেচিপি মই ইউটিউবত চাইছিলো ইউটিউব আৰু ইনষ্টাগ্ৰামত ব্ৰেডৰো মানে গোলাপ জামুন হয় বুলি কিন্তু মই ফাৰ্স্ট টাইম বনাও হয় নে নহয় তাৰ পিছত দেখা যাব আৰু হলেতো ভালে হ'ব নহলেহে আৰু মই এতিয়া গোটেইখিনি লাডু কৰি ললো এসা ওচৰৰ পৰা দেখাইছো খিনি চাক মই লাডু কৰি ললো আৰু এয়া এপেকেট ব্ৰেডৰ মানে একেটাই লাডু ওলাইছে চেনি পানীখিনি নমাই লব লাগিব নমাই তলত থৈ লম তলত মানে ইয়াতে থৈ দিম গেছটো জ্বলাই আমি আকৌ কেৰাহী বহাই দিম ইয়াত যিহেতু এতিয়া গোলাপ জামুনখিনি ভাজি লব লাগিব তাৰ কাৰণে আমি কেৰাহী বহাই দিলো এতিয়া আৰু মোৰ কেৰাহী গৰম হৈ গল মই এতিয়া ইয়াত মিঠাতেল ঢালিম মোৰ ৰিফাইন তেল শেষ হৈ গল তাৰ কাৰণে এতিয়া মিঠাতেল ঢালিম আৰু মোৰ তেলখিনি গৰম হৈ গল চাক ধোৱা ওলাই আছে এতিয়া মই লাডু এটা দি যাম ইয়াত হে প্ৰভু
আপোনালোকে চাব পাৰে এয়া ৰঙচুৱা হৈ গ'ল মানে ৰঙা ৰঙা হৈ গ'ল এতিয়া এইখিনি নমাই দিম মই প্ৰথম 3টা ফ্ৰাই কৰি চাইছো আৰু চাওক এয়া ৰঙচুৱা হৈ গ'ল এতিয়া মই এইখিনি নমাই দিম মই ফাৰ্ষ্ট টাইম 3টা মানে ফ্ৰাই কৰি চাইছিলো হ'বনে নাই চাওক ইয়াতে থৈ দিম আকৌ বাকি কেইটা ফ্ৰাই কৰিম কেইটা ৰঙচুৱা হৈ পৰিছে আৰু এতিয়া নমাব হৈছে এইকেইটাও আৰু এইকেইটাও হৈ গ'ল মোৰ চাক আৰু আপোনালোকে চাব পাৰে মোৰ গোলাপ জামুন মানে ব্ৰেডৰ গোলাপ জামুনখিনি ফ্ৰাই কৰি ললো এতিয়া আমি এইখিনি চেনি পানীত দিম ভিডিঅ'ত চোৱা মতে আৰু এইখিনি আছিলে চেনি পানী যোনখিনি আমি চেনি পানী বনাই লৈছিলো আৰু এইখিনি হ'ল ব্ৰেডৰ লাডুখিনি এইখিনি মানে গোলাপ জামুন আৰু এইখিনি ফ্ৰাই কৰি ললো এনে ধৰে কি ধুনিয়া হৈছে চাকচোন এইখিনি এতিয়া আমি দিম চেনি পানী এইখিনি ফ্ৰাই কৰোতে অকন টান টান লাগিছে পিছত ঢিলা হ'ব নেকি বনাই চাও কি হয় তো এইখিনি চাব পাৰে লাডুখিনি আমাৰ মানে গোলাপ জামুন কি সুন্দৰ হৈছে নহয় নে এটা খাবলৈ বা কেনেকে হয় এইখিনি হেনু থব লাগিব 1 ঘণ্টা এইখিনি 1 ঘণ্টা থৈ দিও তাৰ পিছত ৰিজাল্টটো পাম কেনেকে হ'ব খাবলে আৰু এইখিনি মই এতিয়া ঢাকনি মাৰি থম 1 ঘণ্টা Hey guys, মোৰ এতিয়া মানে 1 ঘণ্টা হৈ গ'ল এতিয়া মই গোলাপ জামুনখিনি চাম যে কি ধৰণৰ হৈছে তা আপোনালোককো দেখুৱাম বলক মই ইয়াত প্লেট চামুচ লৈ লৈছো মানে এতিয়া গোলাপ জামুন খাবলে এতিয়া 1 ঘণ্টা মই থৈ দিলো গোলাপ জামুনখিনি এইখিনি চাক কি ধৰণৰ হৈছে আৰু এতিয়া মই উলাই চালে গম পাম আৰু কি ধৰণৰ হৈছে গোলাপ জামুনখিনি আপোনালোকে চাব পাৰে মোৰ গোলাপ জামুনখিনি হৈ গ'ল এয়া দুটা উলাই লৈছো ইয়াত চাক কি ধুনিয়া দেখিছে হয়নে কিন্তু এতিয়া খাবলৈ বা কেনেকে হ'ব ট্ৰাই কৰি চাও ফাৰ্ষ্ট টাইম গোলাপ জামুন মই বনাইছো এতিয়া খাবলৈ কেনেকে হয় ফটাফট মই ট্ৰাই কৰি চাও তো এ চাব পাৰে মানে 1 ঘণ্টা হোৱা নাই 1 ঘণ্টা হলে মানে ধুনিয়া হ'ব আৰু অকমান মানে টাইট হৈ আছে তো এ চাব পাৰে আপোনালোকে ফাৰ্ষ্ট নিবালা মোৰ মুপে মানে কব গলে খসা কথাটো কব গলে ইমান ভাল বনা নাই মানে ব্ৰেড নিচিনাই লাগিছে অকন তথাপিও বনাইছো যেতিয়া খাই লও এতিয়া মই ভন্টিকো দিম এডোখৰ খাবলে টাইট হৈছে তো 1 ঘণ্টা হোৱা নাই কাৰণে অকমান টাইট হৈ আছে মানে মিঠাইখিনি সুমোৱা নাই ভিতৰত 1 ঘণ্টা নহলে 2 ঘণ্টা মান থলে মানে খোৱাটো আকৌ হ'ব মানে এতিয়া অকমান টান হৈ আছে আৰু মিঠাইখিনিও সুমোৱা নাই ভিতৰলে তো মই গোলাপ জামুন ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলো ব্ৰেডৰ লগত যেহেতু মই ভিডিঅ'ত চাই থাকো যে ব্ৰেডৰেও গোলাপ জামুন বনাব পাৰি বুলি ফাৰ্ষ্ট টাইম বনাই চাইছো মানে ঠিকে হৈছে কিন্তু আমি মানে চেনি পানীত তিয়াই থবলে অকমান দেৰিকে থব লাগিছিল অকমান বেছিকে তিয়াই থব লাগিছিল আমি 1 ঘণ্টাও নহলে আধা ঘণ্টা তিয়াই থৈছিলো তাৰ কাৰণে অকমান টাইট তো ভিডিঅ'টো কেনেকে লাগিল কমেন্ট কৰি জনাব আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে যেহেতু তো ভিডিঅ'টো কেনেকে লাগিল কমেন্ট কৰি জনাব তো বাই বাই সকলোকে